মানুহে কি ক'ব? প্ৰথম দিনা হাঁহিব, দ্বিতীয় দিনা উপলুঙা কৰিব, তৃতীয় দিনা পাহৰি যাব। গতিকে মানুহৰ কথা চিন্তা নকৰিব। যি উচিত, যি বিচাৰে তাকে কৰক। য'ত আপুনি সুখী। মনত ৰাখিব, জীৱন আপোনাৰ, মানুহৰ নহয়। সদায় তিনিটা কথা মনত ৰাখিব। অত্যাধিক সুখী হৈ কেতিয়াও কোনো প্ৰতিশ্ৰুতি নিদিব। বহুত দুখত থাকিলে কেতিয়াও কোনো সিদ্ধান্ত নল'ব। বেছি খঙত কেতিয়াও কাকো উত্তৰ নিদিব। কান্দি থাকোঁতে খঙত কোৱা কথাবোৰ সঁচা হয়, কাৰণ খং আৰু কান্দোনে মানুহক সঁচা কথা ক'বলৈ বাধ্য কৰে। জীৱনত দুজন মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। এজন হ'ল বিজি মানুহ আৰু আনজন হ'ল গৌৰৱান্বিত মানুহ। বিজি মানুহজনে নিজৰ ইচ্ছাতহে কথা পাতিব আৰু গৌৰৱান্বিত মানুহজনে নিজৰ স্বাৰ্থতহে কাষ চাপিব। মানুহে ভুল কৰাটো হৈছে প্ৰকৃতি, তাক মানি লোৱাটো হৈছে সংস্কৃতি আৰু ইয়াক সংশোধন কৰাটোৱেই হৈছে প্ৰগতি। নীৰৱতা আৰু হাঁহি দুটা শক্তিশালী সঁজুলি। হাঁহি হৈছে বহুতো সমস্যা সমাধান কৰিবলৈ সৰ্বশ্ৰেষ্ঠ উপায় আৰু নীৰৱতা হৈছে বহুতো সমস্যাৰ পৰিহাৰ কৰা উপায়।